নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক ইজি লাৰ্ণ চেনেলটিলৈ স্বাগতম জনাইছোঁ। যদিহে চেনেলটিত আপুনি নতুন তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু নটিফিকেশ্যনসমূহ পাই থাকিবৰ কাৰণে ঘণ্টাটো বজাই দিব। বন্ধুসকল, আজিৰ পাঠত আমি আপোনালোকলৈ আগবঢ়াইছোঁ HSLC এক্সাম অৰ্থাৎ মেট্ৰিক পৰীক্ষাৰ গ্ৰামাৰৰ শিতানৰ আগৰ প্ৰশ্নকাকতসমূহৰ বিভিন্ন প্ৰশ্নাৱলী তথা তাৰ সমাধানসমূহ। আজিৰ পাঠত আমি 2011 চনৰ পৰা 2015 চনৰ মেট্ৰিক পৰীক্ষাত অহা প্ৰিপজিশ্যনসমূহৰ বিষয়ে আলোচনা কৰিম। আহকচোন তেন্তে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আশা কৰিছোঁ আজিৰ আলোচনাৰ পৰা আপোনালোক উপকৃত হৈছে। চেনেলটো চাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।